হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱা কোমল বৰষুণ জাক দেখি ভাবিলোঁ আজি বতৰটো ডাৱৰীয়া হ'ব, কিন্তু পিছলৈ যিহে গৰম একেবাৰে থাকিব নোৱাৰি। আৰু ঘৰৰ কামবিলাক কৰি ময়ো আজৰি হৈ কলেজলৈ ওলালোঁ, যিহেতু মোৰ নতুনকৈ ক্লাছবিলাক আৰম্ভ হৈছে, ছেমিষ্টাৰটো আৰম্ভ হৈছে। কাৰণ আগষ্ট ছেপ্টেম্বৰত আমাৰ ইণ্টাৰ্ণশ্বিপ পঠাব, গতিকে ক্লাছবিলাক এতিয়াই কমপ্লিট কৰিব। কলেজলৈ বাৰু বেছি সময় নালাগে, মোৰ 10-15 মিনিটত মই কলেজ পায়ে যাওঁ। গতিকে কলেজলৈ ওলালোঁ। মোৰ পৰা কলেজখন হৈছে বাৰিষাটা চাৰিআলি BEd কলেজ, আৰু গৈ পাই প্ৰথমতে গ'লোঁ মই মোৰ ৰুমলৈ বুলি ক্লাছ দুটাও কমপ্লিট কৰি ল'লোঁ। আৰু ক্লাছ কৰিয়ে মই গ'লোঁ ফুলৰ বাগিচাখনলৈ। ইমান ধুনীয়া ভিন্নৰঙী ফুলবিলাক ফুলি থাকে নহয়, গতিকে তাত গৈহে ভাল লাগে। ফটো উঠিলোঁ, ৰিলচ বনালোঁ, আৰু ক্লাছবিলাক কমপ্লিট কৰি মই আহিলোঁ ঘৰলৈ বুলি। ঘৰলৈ আহিয়ে মই খালোঁ একাপ গাখীৰ চাহ। যিহেতু ইমান মূৰৰ বিষ, আকৌ গাখীৰ চাহ খাই উঠি মই গ'লোঁ কাটিঙলৈ বুলি। কাৰণ কাটিঙতো একেবাৰে ইমান গৰম থাকিব নোৱাৰি, ঘামি জামি অৱস্থা বেয়া। তাৰপিছত আহিলোঁ ঘৰলৈ বুলি, ঘৰত অলপ ফ্ৰেছ হৈ মই খালোঁ একাপ গাখীৰ চাহ। থেংক ইউ। যদি ভিডিঅ'টো ভাল